হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে মোক মেছেজ কৰিছা যে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ডেট কেতিয়া হ'ব এইটো কথা জানিব বিচাৰিছা যে, আৰু তোমালোকে এইটো ভিডিঅ'ত সকলো কথা জানিব পাৰিবা। আৰু তোমালোকে যদি এতিয়ালৈকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এডুকেশ্যন আসামটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ এক্সাম ডেট হৈছে, তোমালোকৰ এইখন মই দেখাইছোঁ, এইখন হৈছে তোমালোকৰ 2024 যিসকলে দিছে সেইসকলৰ এক্সাম ডেট। এইখন হৈছে 28 মে'ত এক্সাম হৈছে। আৰু মই তোমালোকক আকৌ কৈছোঁ, এইখন 2025 নহয়, 2024। এইখন হৈছে তোমালোকৰ কেতিয়া এক্সাম অনুষ্ঠিত হৈছে, 28 মে'ত এক্সাম অনুষ্ঠিত হৈছে, কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত হৈছে। আৰু ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক কেতিয়া অনুষ্ঠিত হ'ব কম্পাৰ্টমেণ্টেল এক্সাম? কম্পাৰ্টমেণ্টেল এক্সাম হোৱাটো নিশ্চিত, কিন্তু এতিয়ালৈকে কোনো অফিচিয়েল আপডেট অহা নাই কেতিয়া দিব, কেতিয়া হ'ব কম্পাৰ্টমেণ্টেল এক্সাম। কিন্তু তোমালোকে এটা কথা জানি লোৱা, 27 তাৰিখ পৰ্যন্ত তোমালোকক ফৰ্ম ফিল আপ এইখিনি হৈ যাব, আৰু তোমালোকক 30 তাৰিখ পৰ্যন্ত পে'মেণ্ট কৰিবৰ সুবিধা থাকিব। কিন্তু 30 তাৰিখৰ পিছত তোমালোকৰ ডেট আহিব কম্পাৰ্টমেণ্টেল এক্সামৰ। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মই এটা কথা ক'ব পাৰোঁ যে তোমালোকৰ কেতিয়া হ'ব কম্পাৰ্টমেণ্টেল এক্সাম। 14-15 মে'ত তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব পাৰে। আৰু তোমালোকৰ HSLC ৰিজাল্ট অতি সোনকালে দিয়া হৈছে, আৰু কম্পাৰ্টমেণ্টেল এক্সামো সোনকালে হ'ব। আৰু তোমালোকে এতিয়াই পঢ়াত লাগি যোৱা। আৰু তোমালোকে নতুন নতুন ভিডিঅ' পাবলৈ, অফিচিয়েল নতুন নতুন আপডেট পাবলৈ তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু ভিডিঅ'বোৰত লাইক এণ্ড শ্বেয়াৰ কৰি দিবা।